এনেকৈ একদম হাতৰ তলুৱাখনেই কৰিব লাগিব। বহুত ভিটামিন আছে সঁচাকৈ কৈছোঁ চাউলৰ ওচৰত যায় জুৰিখিনি। হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ অন্যটি ভিডিঅ'লৈ। ভিডিঅ'টো আৰম্ভ কৰিছোঁ একেবাৰে ৰাস্তাৰ পৰা আৰু গৈ আছোঁ মেঘনাক আনিবলৈ। মেঘনাক মানে চান্তি ক্লাছৰ পৰা আনিবলৈ। তাৰপৰা তাইক লৈ পিনি মানে অকণমান কিবা এটা কামত যাব লাগে, সেইফালে গুচি যাম। মানে কাম মানে আৰু বেছি ডাঙৰ কাম নহয়। ভাবিছোঁ ওলাই আহিলোঁ যেতিয়া এইফালেদি আৰু বাইপাছ হৈ পিনি এপাক দি পিনি মানে যিটো কাম আমাৰ সেইটো চাইডে আছে মানে বাইপাছ ফালে, সেইটো কাৰণে ভাবিছোঁ এফালে হৈ পিনিয়ে একেবাৰতে ঘূৰি আহি আকৌ ঘৰ আহি ওলামহি আৰু বোলো এনেকৈ বুলি গুচি আহিলোঁ। কাৰণ বতৰটো অলপ বেয়া যে আকৌ ঘৰলৈ গৈ আহিবলৈ মানে সময় নহয়গৈ, সেইটো কাৰণে গোটেইকেইটা এনেকৈ গুচি আহিলোঁ। मैं आज एक कविता सुनाने वाली हूँ। एक थी रानी एक थी राजा, दोनों मर गए खत्म कहानी। नहीं, बिल्कुल नहीं। एक थी रानी एक थी राजा, दोनों अमर हो गए, राम सिया की कहानी। कैसी लगी? अच्छा लगा मेरी मन्नू। और डॉली को क्या उसका नाम? पिंकी। उस दिन लाया था, क्या हालत बना है उसका काट के? সেইদিনা আনিছিলে মানে পাপন দাক চাবলৈ গৈছিলোঁ, বিহু ফাংচন চাবলৈ যাওঁতে ইমান ধুনীয়াকৈ যে লৈ আহিছিলোঁ, তাৰপৰা শেষত আহি পিনি এইটো চব ঘৰত কাটি পেলালে। কি অৱস্থা কৰি পেলালে। দুদিন ভালকৈ ৰাখিলে, নামো ৰাখিলে পিংকি, শেষত সহ্য নহ'ল, পিংকি কাটি পেলালে। फिर से एक बार रिपीट कर देती कविता को, क्योंकि सबको पता लगे ना। फिर मैंने एक बार कर दिया, सबको चाहते थे एक बार में एक बार देख लेती हूँ, शायद से याद हो जाए, तो इसलिए मैं एक बार दूसरी बार भी कर देती हूँ। जिसको इतना भी अच्छा लगा, मुझे इतना अच्छा लगा, मुझे मन कर रहा बार बार बोलो। और मम्मी, इतना इजी कविता कोई भी बोल सकता है। एक थी रानी एक थी राजा, दोनों मर गए खत्म कहानी। बिल्कुल नहीं नहीं नहीं। एक थी रानी एक थी राजा, दोनों अमर हो गए, राम सिया की कहानी। আৰু মই লগাই আছো এফালে মেহেন্দি। सबको सुना ही होगा ये कविता, पता ही है। মেহেন্দি লগাই আছিলোঁ, মানে অহাকালি অলপ পূজা আছে। মেঘনাই ভয়তে নাই লগোৱা, কাৰণ তাই স্কুল এতিয়া খুলি আছে যে ভয় আছে, মানে স্কুলত মেমে দেখিলে বুলি গালি দিব, ধমকি লগাব, সেইটো কাৰণে আমি নেইছে আচ্ছা নাই লাগেগা হা। মই মানে নিয়ম আছে কাৰণেহে লগাইছোঁ, নহ'লে মই নলগালোহেঁতেন। লগাই আছোঁ, বনাই আছোঁ, সেই কিটচেনত আছোঁহি। আৰু পূজা আমাৰ এখন কালি আছে, ৰাতিপুৱা কৰিব লাগিব। মেহেন্দি এখন হাতত লগালোঁ, এতিয়া কালাৰটো ভালকৈ নাহে, কালি ৰাতিপুৱা একদম ভালকৈ আহিব। এখন হাততে লগাইছোঁ, এই কামখিনি কৰি লওঁ। আৰু ইয়াত মেঘনা ড্ৰেছ চেঞ্জ কৰিলে। মোৰ যে অথনি ঠাণ্ডা লাগি আছিলে, চুৱেটাৰ পিন্ধি আছিলোঁ, মোৰহে ঠাণ্ডা লাগিছে বুলি কৈছে, ইহঁতি কোনো পিন্ধা নাই। আৰু মই এইফালে চাউলৰ ৰুটি বনাইছোঁ, কালি পূজাৰ কাৰণে মানে চাউলৰ ৰুটি লাগিব। নিখুৰো, মই দেখাম চাউলৰ ৰুটি মই কেনেকৈ মানে বেলোঁ। ময়ো বনাম, মই দেখুৱাম। মানে এখন বেলনাই নেবেলিলে হৈ যায়, মই জাষ্ট দেখুৱাবৰ কাৰণে। ইয়াৰ পূজাৰ কাৰণে লাগিব, আৰু খাব মানুহজনেও খাব, এনেকৈ বনাই থৈ দিম। ঠাণ্ডা বস্তুৱে খাব লাগে কালি, থাকে। আচলতে আমি এইটো মাহত মানে ফাকুৱাৰ পৰা লৈ পিনি আমি এইটো মাহত দুবাৰ তেনেকৈ ঠাণ্ডা বস্তু খাব লাগে। ৰাতিপুৱা এতিয়া বনাই থৈ দিম আৰু ৰাতিপুৱা খাম পূজা কৰি মেলি। এতিয়া যি খাওঁ মানে যি খাওঁ বুলিও নহয় কিন্তু দেই, মানে ৰুটি, তাৰপিছত আৰু মিঠা ভাত বনাব লাগে, ৰাবৰি বনাব লাগে, বনাই কৰি থৈ দিছোঁ। আৰু পূজাৰ কাৰণে সেই চাউলৰ ৰুটিয়ে লাগে, সেইটো কাৰণে বনাইছোঁ। আৰু সেইটো কাৰণে বোলো দেখাম আৰু কেনেকৈ চাউলৰ ৰুটি মই বেলোঁ। আৰু মই লৈ ল'লোঁ, সেইটো আটাটো লৈ ল'লোঁ চাউলৰ, এয়া দেখিছে। আৰু মই কেনেকৈ বেলি মিঠে সেয়া দেখাই দিম। ইয়াত লৈ লৈছোঁ চাউলৰ গুড়া। চাউল মানে এইটো পুৰা ধুনীয়াকৈ মানে মিলত পিছা চাউল হা, এইটো এনেকৈ মানে মিক্সিৰ পিছা বুলি নহয়, একদম মিলত পিছা চাউল, একদম ভালদৰে একদম গুড়ি হ'ব লাগিব। আৰু এইটো দেখিছে, ইয়াত বেলন একেবাৰে দৰকাৰ নাই, মই দেখাই দিছোঁ। কিন্তু এনেকৈ একদম হাতৰ তলুৱাখনেই কৰিব লাগিব, তেনেকৈ। আৰু চাউলৰ ৰুটি মানে এনেও ভিটামিন আছে বহুত। চব এনেকৈ যিমান গোল কৰে একদম কৰিব পাৰিব। এইটো ইয়াত বেলন লগালে কিন্তু ফাটি যাব, যদি বেলাই বেলুন বুলি ভাবে নহয়, একেবাৰে ফাটি যাব। এতিয়া মোক চাওক কিমান ধুনীয়া হৈ গ'ল। এইটো
আৰু এয়া দেখিলে দি দিলোঁ তাত আৰু মই কেনেকৈ সেইটো ফুলি যোৱাকৈ বনাম ইয়াত মই একো ঘিউ কিবা ইয়াত নলগাওঁ কিন্তু মই একদম শুকান কৰি পিনি তাৰপিছত এইফালে গেছৰ ইয়াত মই একদম ফুলাই পিনি এতিয়া এয়া দি দিলোঁ মই একদম পূৰা ডাইৰেক্টকৈ দি দিলেও মানে জ্বলি নাযায় চাওক কিমান ধুনীয়া বগা হৈ আছে একদম ফুলি যায় খাবলৈ যে গৰমে গৰমে বিৰাট ভাল হয় এইটো বস্তু একদম গৰমে গৰমে খোৱা হয় আৰু কিন্তু বহুত ভিটামিন আছে সঁচাকৈ কৈছোঁ চাউলৰ ৰুটিত আমাৰ আটা এইবিলাকতকৈ চাউল পিচি সেইটো বেছি ভিটামিন তাকে ভাবিলোঁ অকণমান বোলো শ্বেয়াৰ কৰোঁ কিন্তু চবেই উঠাব নোৱাৰে মই ক'ব পাৰোঁ কাৰণ ভাগি যাব হাতৰ বহুত টিপা লাগিব এইটো উঠাবৰ কাৰণে আৰু বহুত ধুনীয়া বগা হয় খাবলৈ ভাল হয় বিয়া মজা লাগিছে ওপৰ সেইটো চব ওপৰতে ঘটিছে Oh my god. ওচৰত যে একেবাৰে জুৰিখিনি Wow. তলত নুফুটে চব ওপৰতে মৰ্ণিং এভৰিৱান যোৱাকালি ভিডিঅ'টো সিমানেই আৰু তাৰপৰা কৈছিলোঁ পূজা কৰিম বুলি মই পূজা কৰিলোৱে পূজা কৰা আপোনালোকক নেদেখালোঁ আৰু আগতে পূজা কৰিছিলোঁ এইভাগ পূজা শীতলা মাতা পূজা বুলি ঠাণ্ডা মানে বস্তু খাব লাগে আজি ঠাণ্ডা আহাৰ খাম আৰু আজি মানে গোটেই দিনটো নাখাওঁ এতিয়া ৰাতিপুৱা ভাগটো খাম 12টা বজাৰ পিছত খাব পাৰিম আৰু পূজা কৰি ল'লোঁ তাকে অকণমান আপোনালোকক এনেকৈয়ে দেখাই দিছোঁ এয়া